অৰুণাচলত 100%, মণিপুৰত 83%, অসমত 67%, মিজোৰামত 65% আৰু নাগালেণ্ডত 56% মানুহে আৰ্চিতাৰ ভিডিঅ' বিচাৰিছিল। এই টাইমছৰ বাতৰি অনুসৰি আৰ্চিতা নামৰ কোনো মহিলা নাই। সেয়া AI জেনাৰেট অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা এখন মুখ। নমস্কাৰ, আপুনি সম্পূৰ্ণটো হোৱা নাছিল চাগে। টেকন'লজি এনেকুৱাও হ'ব পাৰে। এই ভিডিঅ'খন চাওক আৰু অনুমান কৰক ভিডিঅ'খন ক'ৰ। আপুনি যেই উত্তৰ নিদিয়ে কিয়, আপোনাৰ উত্তৰ ভুল। ভিডিঅ'খন না কোনো ঠাইৰ, না কোনো কেমেৰাৰ দৃশ্য, না কোনোবা ড্ৰোনেৰে লোৱা দৃশ্য। এয়া হৈছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে তৈয়াৰ কৰা এখন ভিডিঅ'। এইখন চাওক অথবা এই ভিডিঅ'খন চাওক, এই সকলোবোৰ ভুৱা। সঁচা মিছা বিচাৰ কৰিব পৰা বহু কঠিন। অসম তথা উত্তৰ পূৰ্বাঞ্চল খলকনি সৃষ্টি কৰিছিল এটা নাম আৰ্চিতা ফুকন। গুগল ট্ৰেণ্ড অনুসৰি অৰুণাচলত 100%, মণিপুৰত 83%, অসমত 67%, মিজোৰামত 65% আৰু নাগালেণ্ডত 56% মানুহে আৰ্চিতাৰ ভিডিঅ' বিচাৰিছিল। আৰ্চিতা ফুকন এগৰাকী গ্লেমাৰ মডেল বুলি বহুজনে প্ৰকাশ কৰিছে, কিন্তু আচৰিত হ'ব লগা কথা এইটো যে শেহতীয়াকৈ আৰ্চিতা ফুকনে পৰ্ণ ইণ্ডাষ্ট্ৰীত যোৱাৰ কথাই সকলোকে ভাবুক কৰি তুলিছে। আমেৰিকান পৰ্ণ ষ্টাৰ লাষ্ট কেন্দ্ৰাৰ সৈতে তেওঁৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ হোৱা ঘটনাই উদ্বিগ্ন কৰিছে। কিন্তু আৰ্চিতা ফুকন এগৰাকী বাস্তৱিক নাৰী নে AI দ্বাৰা পৰিচিত, সেয়া এটা প্ৰশ্নবোধক। গুৱাহাটী টাইমছৰ বাতৰি অনুসৰি আৰ্চিতা নামৰ কোনো মহিলা নাই। সেয়া AI জেনাৰেট অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সৃষ্টি কৰা এখন মুখ। ফটোবোৰৰ কোনো অস্তিত্ব নাই। 61.5% AI প্ৰবেবিলিটি। এই ফটো 87.2% AI প্ৰবেবিলিটি। এইখন 73.8% AI প্ৰবেবিলিটি। যেতিয়া এই ফটোবোৰ চালোঁ আৰু AI দ্বাৰা জেনেৰেট হয়, তেতিয়া মই নিজৰ এখন ফটো দি চালোঁ আৰু মোৰ অৰিজিনেল ফটোখনৰ AI প্ৰবেবিলিটি হৈছে 1.4% মাত্ৰ। ইয়াৰ দ্বাৰা অনুমান কৰিব পাৰি AI কিমান কি কৰিব পাৰে। AI বনোৱা মোৰ এই ভিডিঅ'খন চাওক। আকৌ নিৰ্বাচন, সকলোৰে জয়ৰ পণ, বহুতেই বিলাব ধন। দেশত আকৌ হ'ব ঘোষণা ৰাইজৰ। না মোৰ ভইচ এনেকুৱা, না মোৰ এনেকুৱা ষ্টুডিঅ' আছে, না মই গান গাইছোঁ, না মোৰ এনেকুৱা কোনো টেলেণ্ট আছে গান গোৱা। এয়া হৈছে ইয়াৰ কামাল। অৰ্থাৎ ক'ব পাৰি ফটোবোৰ অৰ্থাৎ আৰ্চিতা ফুকনৰ ফটোবোৰ ডিজিটেলি এল্ডাৰ্ড অৰিজিনেলছ, মানে কাৰোবাৰ ফটো ডিজিটেলি সম্পাদনা কৰা। ইয়ে AI জেনেৰেট পৰ্ণগ্ৰাফি আৰু ডিজিটেল ডিফেক্ট কণ্টেণ্টক লৈ ভয়ংকৰ তথ্য উন্মোচন হৈছে। আৰু AIৰ মিছ ইউজে পিছলৈ কিমান ভয়াৱহ হ'ব পাৰে সেয়া সহজে অনুমেয়। অৱশ্যে আমাৰ অসম কাকতত প্ৰকাশ অনুসৰি আৰ্চিতা ফুকন এগৰাকী সাম্ভাব্য ঘৰৰ বোৱাৰী আৰু তেওঁৰ প্ৰাক্তন প্ৰেমিকে আৰ্চিতা ফুকন নামৰ এগৰাকী নাৰীক মিছ ইউজ কৰিবলৈ চেষ্টা কৰিছিল AI দ্বাৰা। AI আহিবলগীয়া দিনত কিমান ভয়াৱহ হ'ব পাৰে সেয়া অনুমান কৰিব পাৰি। কিন্তু AI ধনাত্মক আৰু ঋণাত্মক দুয়োটা গুণেই আছে।